নমস্কাৰ ৰূপজ্যোতিষ ব্লগলৈ আপোনাক স্বাগতম জনাইছোঁ। আজি ABUB আৰু SI এক্সাম হৈ গ'ল, সকলোৱে গম পাইছিলে আৰু এডমিটৰ সময়ত আমি আপোনাক আপডেট দিছিলোঁ যে এডমিট আহি গ'ল আৰু সকলোৱে ডাউনলোড কৰি নিজৰ নিজৰ এক্সাম চেণ্টাৰত এক্সামটো দিছে আৰু এক্সামবিলাক সুকলমেই পাৰ হৈছে। ইয়াতে কোনো ধৰণৰ বেমেজালি তেনেকুৱা ধৰণৰ লিক হোৱা নাই। আগতে যিবিলাক বেমেজালি হৈছিলে সেইবিলাক আজিকালি নহয়। আৰু প্ৰশ্ন আপোনালোকে দেখিলে যে প্ৰশ্ন একেবাৰে ইজি নহয় আৰু একেবাৰে হাৰ্ড নহয়। মই কৈছোঁ আগতেও আপোনালোকক, যিসকলে ভালকৈ পঢ়া শুনা কৰি আছে, ৰেগুলাৰলি পঢ়া শুনা কৰি আছে, তেওঁলোকৰ কাৰণে পেপাৰবিলাক ইজি হয়। আৰু যিসকলে অলপ সময় দিয়ে, বেছি সময় নিদিয়ে, দিনটোত যথেষ্ট কামো থাকে। আৰু মই আগতে আপোনালোকক কৈছোঁ, সকলো মানুহে সকলো বাদ দি আৰু এই প্ৰশ্নখিনি আপোনালোক অকণমান চাই লওক। এইবিলাক প্ৰশ্নই আহিছিলে আজি আৰু যিবিলাক আপডেট আমাৰ আহিছে। আৰু ABUBৰ যথেষ্ট আপডেট অহা নাই এতিয়ালৈকে। আমি ABUBৰ আপডেট আহিলে আপোনালোকক জনাম। এইখিনি আহিছিলে SI যিটো এক্সাম হৈছে সেই এক্সামটোত এইখিনি প্ৰশ্ন আহিছে। আৰু যিসকলে অকণমান ধ্যান দিছিলে পঢ়া শুনাত, আগৰ প্ৰশ্নবিলাক চাইছিলে, প্ৰিভিয়াছ ইয়েৰৰ বা যোৱাবাৰ হৈ যোৱাখিনি চাইছিলে, তেওঁলোকৰ কাৰণে অকণমান ইজি হৈছে পেটাৰ্ণো জানাত। আৰু প্ৰশ্ন একেবাৰে হাৰ্ড বুলিও আমি ক'ব নোৱাৰোঁ, যিহেতু অসমৰে বেছিভাগ প্ৰশ্ন আহিছে। সেইটো কাৰণে আমি যিসকলে আছাম GK হওক, আছাম ইয়াৰ বুক হওক, এইবিলাক কিতাপ অধ্যয়ন কৰোঁ, তেওঁলোকে সততে এইবিলাক প্ৰশ্ন দেখা পোৱা যায়। আৰু যিসকলে ৰেগুলাৰলি পঢ়ে, মই কৈছোঁৱে, ৰেগুলাৰলি যিসকলে পঢ়া শুনা কৰে তেওঁলোকৰ কাৰণে ইজি হয় আৰু তেওঁলোকে লাষ্টত গৈ চাকৰিটো পাই যায়। আমি যিহেতু বেছিকৈ ধ্যান নিদিওঁ, আগতেও আমি ধ্যান দিয়া নাছিলোঁ আৰু আমি কেতিয়াও ভবাও নাছিলোঁ যে অসমত কেতিয়াবা এনেকৈ SI ভৰ্তি হ'ব, কোনো ধৰণৰ বেমেজালি নোহোৱাকৈ, টকা পইচা লেনদেন নোহোৱাকৈ। আৰম্ভণিতে আপোনালোকে দেখিছিলে লেনদেন হৈছিলে, কিন্তু পাছলৈ এইখিনি শুধৰাই চৰকাৰে ভাল কাম এটা কৰিলে, যিহেতু দুখীয়া যথেষ্ট ল'ৰাই এইবাৰ SI হৈ গ'ল। আৰু এইখিনি যিহেতু POP হৈ গ'ল, নেক্সট বেটছৰ কাৰণে তেওঁলোকে এতিয়া ভৰ্তি চলাই আছে। আৰু এই যিকেইটা পদ আছে সেই পদকেইটাৰ কাৰণে বৰ্তমান ৰিটেৰ্ণ হৈছে। ৰিটেৰ্ণৰ পাছতে তেওঁলোকৰ ফিজিকেল হ'ব, কম্পিউটাৰ টেষ্ট হ'ব, বাকী টেষ্টবিলাক হ'ব। আৰু ABUB কাৰণে যিসকলে ফিজিকেল পাছ কৰিছে তেওঁলোকৰ কাৰণে হৈছে। আৰু ফিজিকেলো দেখিছে আপোনালোকে, ফিজিকেলো কাট অফ যথেষ্ট গ'ল, যাৰ কাৰণে যথেষ্ট ল'ৰাই সপোন দেখি আছিলে ABUB হোৱাৰ, কিন্তু তাৰ সপোন আজি সফল নহ'ল। আৰু সেইটো বেমেজালি চৰকাৰে কৰিলে 2018 চনৰ ভৰ্তিটো কমপ্লিট নকৰি। তাৰো ৰিজাল্ট আজি দিম কালি দিম কৰি আছে, কিন্তু এতিয়ালৈকে দিয়া নাই। যদি দি দিয়ে, ইয়াত যিসকল বঞ্চিত হ'ব তেওঁলোকে অকণ সুবিধা পাব। অলৰেডি যথেষ্ট ল'ৰা ছোৱালী আউট হৈ গ'ল। তথাপিও আপোনালোকে ধ্যান দিব যাতে পৰীক্ষাটো আপোনালোকে যদি দিবলৈ পায়, ফিজিকেল পাছ কৰাৰ পিছত ABUB সকলে তেওঁলোকে মিছ নকৰিব, পৰীক্ষাটো ভালকৈ দিব যাতে আপুনি চাকৰিটো পাই যায়। আৰু যিসকলে SI হোৱাৰ সপোন দেখিছে তেওঁলোকে ফিজিকেল যিহেতু পিছত হ'ব, এক্সামটো আগত হ'ব, তেওঁলোকে এক্সামটো ভালকৈ প্ৰিপাৰেশ্যন কৰি দিব লাগিব যাতে কাট অফত আহি যায়। আৰু যদি আপুনি কষ্ট কৰি কাট অফত আহিব নোৱাৰে ফিজিকেলৰ কাৰণে, তেন্তে আপুনি পৰীক্ষা দি লাভ নাই, এনেই আপোনাৰ যাব। সেইটো কাৰণে ফিজিকেল যিটো পিছত হ'ব, আপুনি এক্সামটো ভালকৈ দিব লাগিব। আৰু যিসকলে ABUB ফিজিকেল দি আহে, ফিজিকেলৰ ভাল নম্বৰ লৈ আহে, তেওঁলোকে এক্সামটো ভালকৈ দিব লাগিব, তেতিয়াহে চাকৰি পাব। আৰু দুইটা কথাতে আপোনালোকে দেখিলে, দুইটা কথাতে আপোনালোকে ধ্যান দিব লাগিব, যদি আপোনাৰ ABUB নাইবা SI। আৰু SIখিনি খুব ধুনীয়া চাকৰি, মই আগতেও কৈছোঁ। SI যিহেতু অফিচাৰ চাকৰি হয়, অফিচাৰ চাকৰি জেনেৰেল চাকৰিতকৈ যথেষ্ট উন্নত আৰু খুব ধুনীয়া। আৰু যদি আপুনি ABUB হয়, তেন্তে আপুনি যথেষ্ট কাম কৰিবলগীয়া হ'ব, যথেষ্ট কষ্ট কৰিবলগীয়া হ'ব, ট্ৰেইনিঙত হওক, পিছলৈ হওক। আৰু এইবাৰ SIখিনি আপোনালোকে দেখিলে খুব ধুনীয়াকৈ নেপাত ট্ৰেইনিং কৰিলে, খুব আৰামত ট্ৰেইনিং কৰিছে। তেওঁলোকে কাপোৰ ধুবলৈ আনকি ৱাশ্বিং মেচিনো পাইছে। তাতকৈ সুবিধা আৰু কি লাগে ট্ৰেইনিঙৰ সময়ত। সেইটো কাৰণে যদি আপুনি অফিচাৰ হোৱাৰ সপোন দেখি আছে, যিসকলে গ্ৰেজুৱেশ্যন কমপ্লিট কৰি ৰাখিছে, মই ৰিকমেণ্ড কৰিম আপোনালোকে SI হওক বা CPO এক্সাম যিবিলাক হয় চেণ্ট্ৰেলৰ SI, তাৰ কাৰণে প্ৰিপাৰেশ্যন কৰক। অকল GDতে লাগি থাকিলে নহ'ব, যদি প্ৰিপাৰেশ্যন কৰে ভালকৈ কৰক। আৰু যিসকলৰ টকা পইচা অকণমান আছে তেওঁলোকে ভালকৈ প্ৰিপাৰেশ্যন কৰি SI হওক। SIৰ সুবিধা যথেষ্ট আছে আজিকালি, আপোনালোকে দেখিছেই। আৰু আগৰ দিন নাই, আগৰ দিনৰ নিচিনা আজিকালি নাই। আজিকালি যথেষ্ট সুবিধা পোৱা যায়, ফ'ৰ্চত যথেষ্ট সুবিধা পোৱা যায়। সেইটো কাৰণে যদি আপুনি অফিচাৰ হোৱাৰ সপোন দেখি আছে, তেন্তে ভালকৈ কোচিং কৰি লওক, খুব ধুনীয়াকৈ পাৰিব। ইমান টান কাম নহয় যে নোৱাৰিব। আৰু এইবিলাকে প্ৰশ্ন আহিছিলে আপোনালোকে দেখিলে। আৰু যিসকলে নাপালে, যিসকলে পৰীক্ষা দিব নাপালে, তেওঁলোকৰ কাৰণে সদায় আমি দুখিত হৈ থাকিম। কিন্তু কি কৰিম, আমি যিহেতু একো কৰিব নোৱাৰোঁ, সকলো চৰকাৰৰ হাততে আছে। চৰকাৰে যি বিচাৰে সেইটোৱে হ'ব। আৰু তেওঁলোকেও যাতে জীৱনত দুখ নকৰি আগুৱাই যাব পাৰে, আমি সেইটোৱে আশা কৰোঁ। আৰু পৰীক্ষা যিহেতু অলৰেডি হৈ গ'ল, মই আগতেও সেইটো কথা চিন্তা কৰি আছিলোঁ যে ইয়াৰ আৰু উপায় নাই, যিহেতু চৰকাৰে পৰীক্ষা পাতিয়ে দিলে। আন্দোলন কৰিলে, যথেষ্ট হুলস্থুল কৰিলে, কিন্তু একো লাভ নহ'ল। আৰু ময়ো যিহেতু অসমত নাই, ময়ো একো মাত মাতিব পৰা নাই। আৰু আমি মাত মতা নমতাৰ লগত কথা নাই, চৰকাৰে যদি এবাৰ সিদ্ধান্ত কৰি লয়, তেন্তে আৰু সেইটোৱে হৈ যায়। সেইটো কাৰণে যিসকলে প্ৰিপাৰেশ্যন কৰি আছিলে, এতিয়াও কৰি আছে, তেওঁলোকে আমি শুভেচ্ছা জনাইছোঁ। এইবাৰ যদি ভৰ্তিত হৈ যায়, হৈ যাব। আৰু যদি নহয়, তেন্তে আপোনালোকে বেলেগ ৰাস্তা, বেলেগ কামত হাত দিব। আৰু লগে লগে যিবিলাক পৰীক্ষা আহি থাকে সেইবিলাক দি থাকিব। এনেকুৱা নহয় যে আপুনি চাকৰি আশা বাদ দিব। চাকৰি আশা মানুহে জীৱনৰ লাষ্টলৈকে কৰিয়ে থাকে, যিসকলে চৰকাৰী চাকৰি কৰিম বুলি ভাবে। আৰু যিসকলে ব্যৱসায়ত মন দিয়ে, তেওঁলোকে নিজৰ ব্যৱসায় আৰম্ভ কৰক, ৰৈ থকাৰ কোনো দৰকাৰ নাই। আৰু বাকী আমি কি ক'ম, আমিও যিহেতু যথেষ্ট কাম কৰি আহিছোঁ, এইখিনি পাইছোঁহি। আৰু কথা পাতিব নাপালে বেয়া লাগে আপোনালোকৰ সৈতে, ক'ত আছোঁ আপোনালোকে গম পায়। সেইটো কাৰণে যিমান পাৰোঁ অকণমান সময় উলিয়াই আপোনালোকক জনাইছোঁ। আৰু পিছলৈ জনাই যাম, আপডেটবিলাক সকলো পাই থাকিব। নিজৰ নিজৰ কামবিলাক আপোনালোকে কৰি যাওক। আৰু কষ্ট কৰি যিসকলে নাপালে তেওঁলোকৰ কাৰণে আমি সদায় দুখিত। তেওঁলোকে নিজৰ নিজৰ কাম কৰক, দেখিব এদিন আপুনি তেওঁতকৈ বেছি সফল হ'ব পাৰিব। অকল চৰকাৰী চাকৰিয়ে সফলতা নানে, আৰু পৃথিৱীত যথেষ্ট কাম আছে যাৰ পৰা আপুনি নিজে সফল হ'ব পাৰিব। সেইটোৱে কথা। দেউতা মাক সুখে ৰাখিব লাগে, নিজে এখন সংসাৰ ভালকৈ কৰিব লাগে, আৰু নিজে যাতে কাকো ক'ৰ পৰা ধাৰ নকৰাকৈ চলিব পাৰে, সেইটোৱে সংসাৰ আৰু সেইটোৱে জীৱন। বাকী আপোনালোকে নিজৰ নিজৰ মন্তব্য জনাব। যিসকলে ABUB এক্সাম দি আহিলে আমাক প্ৰশ্নবিলাক জনাব। আৰু SI সকলক আমি শুভেচ্ছা জনাইছোঁ।
জনাইছোঁ যিসকলে চিলেক্ট হ'ব ফিজিকেল দিবলৈ তেওঁলোকক খুব ধুনীয়াকৈ ফিজিকেল দিব আৰু যাতে নতুন এছআই তেওঁলোকো হ'ব পাৰে যিসকলে এইবাৰ POP গ'লে তেনেকুৱাকৈ সেইটোৱে আমি আশা কৰিছোঁ আৰু পৰীক্ষা দি অহা আমি সকলোকে শুভেচ্ছা জনাইছোঁ যাতে আপোনাৰ ভাল মাৰ্ক এটা স্ক'ৰ হয় আমি তাকে আশা কৰোঁ ভিডিঅ' চোৱাৰ বাবে ধন্যবাদ আপোনাৰ প্ৰশ্ন কিমান আপুনি কৰিলে কিমান মাৰ্ক এটা আশা কৰিছে আমাক কমেণ্ট কৰি নিশ্চয়কৈ জনাব ভিডিঅ' চোৱাৰ বাবে ধন্যবাদ আপোনাৰ দিনটো শুভ হওক